ইংলিছ জিকে এইবোৰ বস্তু অলপমান খেলি মেলি কৰি দিছে, জাম্বলকৈ দিছে, মানে অলপমান ক্ৰিটিকেল কৰি দিছে। সেইকাৰণে অলপমান খেলি মেলি হ'ল, বাকী বঢ়িয়া হৈছে এক্সাম। আশা কৰিছোঁ পৰীক্ষা পাছ কৰি পিনে এটা ভাল চাকৰি লৈ ল'ম, এবাৰ চৰকাৰী চাকৰি, অসমৰ চৰকাৰী চাকৰি পাবলৈ আশা কৰিছোঁ। নমস্কাৰ, স্বাগত কৰিছোঁ মোৰ আইডি ভিডিঅ'লৈ। আৰু এই মৰ্ণিং আজি ৰাতিপুৱা দেওবাৰ, আজি পৰীক্ষা আছে, ADR এক্সাম, গম পাইছোঁ অসমতে পৰীক্ষা আছে, তালৈ গৈ আছোঁ। এতিয়া বাঢ়িছে 8:20 হ'ল, অলপ দেৰি হ'ল। মানে কালিলৈকে মই ভবাই আছোঁ যে যাম বুলি, কিন্তু মায়ে বহুত ফ'ৰ্চ কৰিলে যা বুলি। ৰৰীয়া মোৰ ৰেট পৰিছে, মানে বহুত কষ্ট কৰি মেলি মানে আজি মানে ৰাতিপুৱা চব বন্ধ আছিলে। তাৰপিছত মই একচুৱেলি নেফালৈ গ'লোঁ, তাতো বন্ধ। তাৰপিছত এই দাদাৰ ওচৰত আহিলে, দাদাই বহুত সহায় কৰিলে। দাদাই ৰাতিপুৱা 6টা বজাৰ পৰা কাম কৰি আছে। থেংক ইউ ছ' মাছ দাদা। মোৰ এড্ৰেছটো বৰপেটা, নিয়াৰ চেণ্ট্ৰেল বেংক অফ ৰৰিয়া ব্ৰাঞ্চ। হয় হয়। ইয়াত কি বস্তু পায়? চব বস্তু পায় ন? হয়, ষ্টেচনাৰী গিফ্ট আইটেম চব পায়। আপোনালোকে যদি কিবা পিনে ৰয়েলে আহে, কিবা লাগিলে বস্তু, যিকোনো বস্তু ষ্টেচনাৰী, দাদা থেংক ইউ ছ' মাছ দাদা। থেংক ইউ। এতিয়া গৈ আছোঁ পৰীক্ষা দিবলৈ, পৰীক্ষা দিয়াৰ পিছত লগ পাই আছোঁ। থেংক ইউ ছাৰ, থেংক ইউ। অ'কে, চ' ফাইনেলি পৰীক্ষা জেগা দি আহিলোঁ। বহুত দিনৰ পৰীক্ষা দিছোঁ, ভাল লাগিছে। আৰু এয়া চাওক মানুহবোৰ আহিছে, লাহে লাহে আহিছে। আজি পৰীক্ষাটো ভালেই আছিলে, টান নাছিলে, ইজিও নাছিলে, মিডিয়াম আছিলে। আৰু পৰীক্ষা ল'ৰা ছোৱালী বহুত আহিছে, ভাল লাগিলে পৰীক্ষা দি। বহুত দিনৰ পৰীক্ষা দিছোঁ আৰু মেবি ভালে হ'ব লাগে পৰীক্ষাটো। আৰু আশা কৰিছোঁ সকলোৰে ভাল হ'ব পৰীক্ষাটো, সকলোৱে ভালে পাছ কৰি পিনে এটা ভাল চাকৰি আপোনাৰ কাৰণে হওক, সেইটো আশা কৰিছোঁ। আৰু এতিয়া বৰষুণ দিব, ঘৰ যাব লাগে। ত' ADR পৰীক্ষা দিলোঁ, ADR পৰীক্ষা ভালেই হৈছে আৰু সুন্দৰ হৈছে। আশা কৰোঁ আপোনালোকে সুন্দৰ হৈছে। কমেণ্ট কৰিব কাৰ পৰীক্ষা কেনেকুৱা হৈছে। জিকে আপোনাৰ ভালেই আহিছে কুৱেশ্যন, তাৰপিছত মেথছ ভালেই আহিছে, লগতে আপোনাৰ ইংলিছটো একচুৱেলি লাষ্টত দিছে, অলপমান জাম্বল হৈ গ'ল আৰু বস্তু জাম্বল কৰি দিছে। আজি জাম্বল হ'ল ন? বহুত খেলি মেলি আছে পেপাৰখন, বহুত খেলি কৈ দিবা, বহুত খেলি মেলি আছে, বহুত খেলি মেলি আছে। কিন্তু পেপাৰ ইজি আহিছিলে, কিছুমান ইজি আছে, কিন্তু মানে ইংলিছ হওক জিকে হওক বেলেগ বেলেগকৈ দিছে। অ'কে হ'ব ভাই, ইংলিছ জিকে এইবোৰ বস্তু অলপমান খেলি মেলি কৰি দিছে, জাম্বলকৈ দিছে, মানে অলপমান ক্ৰিটিকেল কৰি দিছে। সেইকাৰণে অলপমান খেলি মেলি হ'ল, বাকী বঢ়িয়া হৈছে এক্সাম। আশা কৰিছোঁ পৰীক্ষা পাছ কৰি পিনে এটা ভাল চাকৰি লৈ ল'ম, এবাৰ চৰকাৰী চাকৰি, অসমৰ চৰকাৰী চাকৰি পাবলৈ আশা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে মই এবাৰ চাকৰি এটা পাই যাওঁ। চ' ADR এক্সামৰ কাৰণে আৰু স্পেচিয়েলি থেংক কৰিছোঁ মামাক, থেংক কৰিছোঁ আমাৰ মামা, আমাৰ হিমন্ত বিশ্ব মামাক থেংক কৰিছোঁ। ইমান ধুনীয়াকৈ পাতিছে পৰীক্ষাটো, ইমান ধুনীয়াকৈ তেওঁলোকে নিকাকৈ পাতিছে বস্তুটো, ধুনীয়াকৈ পূৰা চেক কৰিছে, পূৰা ধুনীয়াকৈ চেক কৰি পিনে ভিতৰলৈ গৈছে, এভৰিথিং চেক কৰি তাৰপিছত যাব দিছে। চ' গোটেই পৰীক্ষাটো বহুত নিকা হৈছে, ভাল হৈছে আৰু সকলোৱে ভাল পাইছে। চ' আশা কৰিছোঁ এটা ভাল ৰিজাল্ট ওলাব আৰু সকলোৱে ভাল ভাল পষ্টত চাকৰি পাই যাব। ৰাতিপুৱা অলপমান দিগদাৰ হৈছিলে আপোনাৰ প্ৰিণ্ট কৰিবলৈ, অলপমান ভাবিছিলোঁ আজি প্ৰিণ্ট হ'ব, পৰীক্ষা দিব নোৱাৰিম, কিন্তু লাষ্টত প্ৰিণ্ট কৰিলোঁ। বাকী আশা কৰিছোঁ আপোনালোকৰ ভাল হৈছে পৰীক্ষা। অলপমান নতুন লগত টিল এণ্ড বাই বাই। জয় আই অসম, জয় আই অসম।